তো আজি হ'বলৈ গৈ আছে ধামাকা মানে আজি আছে ভাসানী পুৰা আপোনালোকক দেখাম কেনেকুৱা ধৰণৰ আমাৰ ফালে জটিলা হৈ যাব আজি ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক কেনেকুৱা ধৰণৰ হয় আমাৰ ফালে ভাসানী তো লাইভ ফ্ৰম ফকিৰাগ্ৰাম কোকৰাঝাৰ লেটছ এনজয় ভাসানী গৈছোঁ ভাসানী আপোনালোকে বুজি নাপাব পাৰে আমাৰ মানে ঘৰুৱা ভাষা হয় একচুৱেলি মানে আজি দশমী হয় তো দুৰ্গা দেৱী মাক আজি ভাসাই দিব তো আপোনালোকক দেখাব গৈ আছোঁ চাই থাকিব ভিডিঅ'টো আমি আহি পালোঁ ফকিৰাগ্ৰামলৈ আৰু এইটো হৈছে হেল নদী ইয়াতে মানে দশমী হয় আৰু ৰাৱণ বধ কৰে সেইটো তাতে বনাই আছে মানে কি এইটো ৰাৱণৰ মূৰ্তিটো তাতে থাকিব সেইফালে দেখাব পাইছে জুম কৰি দেখুৱাই আছোঁ ইয়াতে একচুৱেলি ৰাৱণৰ মূৰ্তি আৰু এইটো ছাইডত থাকিব ৰাম তাতে ধনুৱেদি তীৰ মাৰিব আৰু বাছ ধামাকা মানুহ দেখিলে আপোনালোকে পাগল হৈ যাব ইমান মানুহ হয় মানে ইয়াতে প্ৰতি বছৰে মানুহ হৈ থাকে এইবিলাক চাওক তো গাইজ চাওক মানুহৰ ভিৰ কিমান মানুহ আপোনালোকে বিশ্বাসে নহ'ব ইমান মানুহ হ'ব পাৰে লগতে চাওক গাড়ীত প্ৰতিখন গাড়ীতে এটা এটাকৈ মূৰ্তি আৰু লগতে এখন গাড়ীত উঠাইছে জেনেৰেটৰ আৰু লগতে আৰু এখন গাড়ীত উঠাইছে কি কয় বক্স মানে মিউজিক ছিষ্টেমটো উঠাইছে আৰু মানুহৰ ভিৰ তলে ওপৰে পূৰা মানুহ মানে খোজ কঢ়াৰ মানে জেগাই নাই আৰু কোনোমতে আৰু যাব লাগে তো এনেদৰে মই আৰু মোৰ ফ্ৰেণ্ডছ আহিলোঁ আৰু এইটো প্ৰত্যেকৰে মানে ঘৰত মানে অসমীয়া গামোচা কোলাম গামোচা দেখি ভাল লাগিল আৰু ইয়াতে হৈছে দেৱী বিসৰ্জন দিয়াৰ যিটো ঘাট তাতে বিসৰ্জন দিয়ে আৰু চাওক চাৰিওফালে হেল'জিন লগাই থৈছে আৰু SDRF বাহিনীও আহিছে তাতে ফায়াৰ ব্ৰিগেড চবে মানে সষ্টম আৰু কিবা যদি বিপদ হৈ যায় চব একদম পূৰা মানে ৰেডি আৰু সেয়া চাওক দৃশ্যটো মা দেৱী দুৰ্গা দেৱীৰ বিসৰ্জন দিয়াৰ দৃশ্য আৰু মানুহ চাওক এবাৰ মানুহ চাওক আৰু তাৰপিছত দেৱী বিসৰ্জন দিয়াৰ পিছত আহিল আমাৰ কি কয় এইটো ৰাৱণ বধ কৰাৰ দৃশ্য আৰু দুয়ো পক্ষৰ মাজত ৰাম আৰু ৰাৱণৰ মাজত তুমুল যুদ্ধ দুয়ো পক্ষৰ মাজত মুঠৰ ওপৰত মানে 1 পৰা 2 ঘণ্টামানলৈকে যুদ্ধ কৰিছে তাৰপিছত এনেদৰে পূৰা আছে বম ফুটাল আৰু বহুত টকা খৰচ কৰে প্ৰতি বছৰে এনেকুৱা কৰে আপোনালোকক দেখাই আছোঁ মই চাব পাৰিছে তাৰপিছত ইয়াত চাইছেনে ফাইনেলি ৰামে তীৰটো মাৰি দিলে ৰাৱণৰ গালৈ আৰু এনেদৰে তীৰ যাই কেনে ৰাৱণৰ গাত লাগিল তো আৰু ফাইনেলি কি হ'ল ৰাৱণৰ শেষ অন্ত ৰাৱণৰ অন্ত ইয়াতে ৰাৱণৰ যিমানে গুণী জ্ঞানী ব্যক্তি নহওক কিয় যিহেতু তেওঁ পাপ কৰিছিল তো পাপৰ অন্ত আছে তো সেইকাৰণে ৰাৱণৰ ধ্বংস হ'ল আৰু এনেদৰে 2023 দুৰ্গা পূজা শেষ হ'ল আৰু আমি আহিলোঁ খাবলৈ তো কণী আৰু ঘুগুনি খালোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ বাই